কাষখন চাওকচোন ইমান ধুনীয়া। নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ মিনি ব্লগলৈ আপোনালোক সকলোকে নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, মানে মোৰ ফাইনেল এক্সাম আহি আছে অহা উইকত, গতিকে মই ভিডিঅ'বোৰ দিব পৰা নাই। নেক্সট এক্সাম শেষ হ'লে বাৰু কণ্টিনিউ ষ্টাৰ্ট কৰিম। আৰু এই আমাৰ অকণমান দোকানৰ পৰা কিবা কিবি লৈ আনিলোঁ। পোৱালীজনী জন্ম হোৱা 5 দিনমান হৈছে আৰু পূৰা পাত চাত খাব পৰা হৈ গ'ল। আৰু পাহাৰখন একদম মাজতে, আৰু নদী আৰু পাহাৰৰ মাজত একদম ধুনীয়া গাঁও এখন। আৰু ধানবিলাক মেলি দিছে, যিহেতু মাঘৰ বিহু আহিছে, কামবিলাক সোনকালে শেষ কৰিব লাগে। ধানটোৰ নামটো জানে যদি কমেণ্ট কৰিব। এইটো বৰা ধান নহয়, কিন্তু ময়ো প্ৰথমবাৰ দেখিছোঁ। আৰু আজি ৰাতিপুৱা মানে পালেং শাকৰ চাটনি খাম, বহুত বেছি ভাল পাওঁ মই। লগত আছে বন্ধাকবিৰ চব্জি। তো ৰাতিপুৱা এনেকৈ খাম আৰু চিম্পুলকৈ। এক্সাম আহি পালে যিহেতু অকণমান পঢ়ি লওঁ মই। তো আজিলৈ ভিডিঅ'টো বাই বাই।